নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই পুনৰ লৈ আহিছো কেইজনমান চাদৰ মেখেলা। আপোনালোকৰ তাৰ ভিতৰত পছন্দ হলে স্ক্ৰিনশ্বট ল'ব আৰু তলত দিয়া WhatsApp নম্বৰ যোগাযোগ কৰিলে কাপোৰ কিছু ল'ব পাৰিব। আমাৰ কাপোৰবোৰ অনলাইন অফলাইন দুইটাতে আমি দিওঁ। আপোনালোকে যদি আমাৰ ওচৰে পাজৰে হয় তেতিয়াহলে নিজে আহি চাই ল'ব পাৰে। আমি যিমান পাৰো কম দামত দিব চেষ্টা কৰিম আৰু আমাৰ এড্ৰেছটো তলত দি দিম, আপোনালোকে চেক আউট কৰি ল'ব। প্ৰথমে লৈ আহিছো মই আপোনালোকলৈ এযোৰ পাতল বেঙুনীয়া কালাৰ, ইয়াতে বগা ফুল্লি কৰা আছে। এইখন হ'ব চাদৰ, এইখন চাদৰ আৰু এইখন হ'ব মেখেলা। আৰু ইয়াৰ লগতে সাইড পাৰি পাব, এইখন চাদৰৰ সাইড পাৰি, এইবোৰ এনেদৰে চাদৰ সাইড পাৰি পাব আৰু ব্লাউজ পিছটোত এটা পটি থকা এনেদৰে ব্লাউজ পিস পাব। আৰু এযোৰৰ মূল্য হৈছে মাত্ৰ 1100 টকা। 1100 টকা এযোৰ কাপোৰ ল'ব পাৰিব। নেক্সট লৈ আহিছো আৰু এযোৰ স্লেপ কটনত, এইটো লাইট পিংক এনেদৰে মসুৰ কালাৰ, ইয়াতো হোৱাইট কালাৰি কৰা আছে। এইখন হ'ব চাদৰ, এইখন চাদৰখন এনেদৰে পাব আৰু ইয়াৰ লগত এইখন হ'ব মেখেলা। এইখন মেখেলা হ'ব। এইখন হ'ব মেখেলা আৰু ইয়াৰ লগত চাদৰ সাইড পাৰিকেইটা এনেকুৱা থাকিব আৰু তাৰ লগত এটা ব্লাউজ পিস পাব। এইযোৰৰ মূল্য হ'ল মাত্ৰ 1100 টকা। তাৰপিছত লৈ আহিছো এযোৰ মেৰুন কালাৰ, এনেকুৱা ফুল আছে। এইখন হ'ব চাদৰ, এইটো গেৰো ডিজাইনত পাব। এইখন চাদৰ এনেকে মাজত, এইখন চাদৰখন মাজত এনেকে গেৰো ডিজাইন পাব। এইটো মাজত আহিব আৰু ইয়াৰে এইকেইটা সাইড পাৰি গ'ল। এইখন মেখেলা, মেখেলাখন এনেদৰে এইখন মেখেলা আৰু ইয়াৰ লগত এটা ব্লাউজ পিস পাব। যদি পছন্দ হয় স্ক্ৰিনশ্বট ল'ব। আৰু এইযোৰৰ মূল্য হৈছে মাত্ৰ 1600 টকা। 1600ত এযোৰ কাপোৰ ল'ব পাৰিব। ৰেড কালাৰ, হোৱাইট আৰু গ্ৰীণ মিনা কৰোৱা আছে এনেদৰে। এইখন হ'ব চাদৰ, চাদৰখন গেৰো ডিজাইনত পাব। চাদৰৰ এইটো আঁচল হ'ব আৰু মাজত এনেদৰে গেৰো ডিজাইন পাব। এইখিনি গেৰো, এনেদৰে গেৰো ডিজাইন পাব। আৰু ইয়াৰ লগত মেখেলাখন, এইখন হ'ল এইখন আৰু এটা ব্লাউজ পিস পাব। আৰু ইয়াৰে সাইড পাৰি কেইটা হ'ব এনেদৰে, এইকেইটা সাইড পাৰি, ব্লাউজ পিছত এইটো পটি আহিব। আৰু এযোৰৰ মূল্য হৈছে মাত্ৰ 1600 টকা। 1600ত এযোৰ কাপোৰ ল'ব পাৰিব। এযোৰ গ্ৰীণ কালাৰ মিচিং সেট, এইটো শালত বোৱা হয়। এইযোৰটো গেৰো ডিজাইন আছে। এইখন হ'ল চাদৰ, চাদৰখনৰ মাজত এনেদৰে গেৰো ডিজাইন পাব। এইটো গেৰো ডিজাইন আহিব আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি আৰু এইখন হ'ব মেখেলা। এইখন মেখেলা আৰু ইয়াৰ লগত এটা ব্লাউজ পিস আহিব। ব্লাউজ পিছত এনেদৰে এটা ৰেড কালাৰ পটি পাব। আৰু এযোৰৰ মূল্য হৈছে মাত্ৰ 2000। 2000ত এযোৰ কাপোৰ ল'ব পাৰিব। লৈ আহিছো এইযোৰ ব্লেকত এনেদৰে মিচিং সেট, এনেকে বহুত ৰকমৰ ব্লু, হোৱাইট আৰু ৰেড কালাৰ এনেদৰে কৰা আছে।
এইখন হ'ব চাদৰ চাদৰ লগত এইকেইটা আহিব সাইড পাৰি আৰু ব্লাউজটোতো এনেদৰে এটা পটি থাকিব ব্লাউজটোত এটা পটি থাকিব তো ব্লাউজ পিস আৰু এইখন হ'ব মেখেলাখন ইমান লকে আৰু গুটেই গাতে একে বুটা পাব ওপৰলৈকে একে বুটা পাব যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু এইযোৰ মূল্য হ'ল মাত্ৰ 1800 টকাত এইযোৰ আপোনালোকে ল'ব পাৰিব গৰমত পিন্ধিব পৰা ৰেডি টু ৱেৰ এনেদৰে কটনৰ সেট এইটো ৰেডি টু ৱেৰ কৰা আছে এইখন হ'ব চাদৰ পটি লগাই থোৱা আছে এনেদৰে দহি বুটি থোৱা আছে এইখন হ'ব চাদৰ আৰু চাদৰৰ লগত এইখন হ'ব মেখেলাখন এনেদৰে পাব আৰু ইয়াৰ লগত এটা ব্লাউজ পিস আহিব ব্লাউজ পিসটো এনেদৰে এইযোৰ আপোনালোকে আমাৰ পৰা 800 ত ল'ব পাৰিব মাত্ৰ 800 টকা এইযোৰ কাপোৰ ল'ব পাৰিব ৰেডি টু ৱেৰ হৈছে এনেদৰে এনেকুৱা এযোৰ সেম কাপোৰ কালাৰটো বেলেগ এনেকুৱাত আহিব এযোৰো আপোনালোকে আমাৰ পৰা 800 টকা ল'ব পাৰিব অনলি 800 ত এযোৰ কাপোৰ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াতো মেখেলা আছে আৰু লগত এটা ব্লাউজ পিস আছে আৰু এই আছিল আজি ভিডিঅ'ত মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব আৰু কালেকচনবোৰ চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব যদি আপোনালোকৰ এযোৰ ভাল লাগিছে তেতিয়াহ'লে স্ক্ৰিনশ্বট ল'ব আৰু তলত দিয়া WhatsApp নাম্বাৰ যোগাযোগ কৰিলে কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে তেতিয়াহ'লে কমেন্ট বক্সত জনাব বুলি আশা কৰিলো পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো বাই বাই